সকলোকে নমস্কাৰ। আজি মই 12খন অসমীয়া উপন্যাসৰ বিষয়ে আপোনালোকক জনাম। প্ৰথমখন হৈছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ মেৰেং বুলি কিতাপ এখন আছে। এই কিতাপখন বনলতা পাব্লিছ কৰিছে আৰু আপোনালোকে দেখিবলৈ পাইছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কেইখনমান গ্ৰন্থ। আৰু মই এই কিতাপখনৰ মূল্যটো আপোনালোকক জনাই দিওঁ। এই কিতাপখনৰ মূল্য হৈছে 450 টকা। গতিকে এই কিতাপখন আপোনালোকে পাব জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে। তাৰপিছত এখন জনপ্ৰিয় কিতাপ হৈছে সেইখন হৈছে কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা। এই কিতাপখন আপোনাৰ প্ৰকাশ কৰি উলিয়াইছে জ্যোতি প্ৰকাশনে আৰু এই কিতাপখনৰ মূল্য হৈছে 350 টকা। অসীমত যাৰ হেৰাল সীমা। তাৰপিছত অন্য এখন অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ চাহেবপুৰৰ বৰষুণ বুলি আছে। চাহেবপুৰৰ বৰষুণ এই কিতাপখনো বনলতা প্ৰকাশনৰ। গতিকে আপোনালোকে এই কিতাপখনো ক্ৰয় কৰিব পাৰে। এখন সুন্দৰ কিতাপ। এই কিতাপখনৰ মূল্য 220 টকা। তাৰপিছত অন্য এখন কিতাপ নাং ফা। এই কিতাপখন হৈছে জুৰি বৰা বৰগোহাঞি। গতিকে জুৰি বাইদেউৰ কিতাপখিনিও পঢ়ি ভাল লাগে। গতিকে আপোনালোকে আৰু এই কিতাপখন বনলতা প্ৰকাশকে প্ৰকাশ কৰি উলিয়াইছে। কিতাপখনৰ মূল্য হৈছে 490 টকা। গতিকে এই কিতাপখনো আপোনালোকে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ পৰা ল'ব পাৰে। মই যিহেতু 12খন কিতাপ আপোনালোকক দেখুৱাম, তাৰ কিছুমান সৰাফুলখন উপন্যাস বুলি কোৱা নাযায়, তথাপিও উপন্যাস বুলি ধৰি ল'ব পাৰে। কৌশিক নন্দন বৰুৱাৰ সৰাফুল এই কিতাপখনৰ মণিকোট প্ৰকাশনৰ হয়। গতিকে এই কিতাপখনৰ মূল্য হৈছে আপোনালোকে গম পাব 160 টকা দাম। আৰু এই কিতাপখন ল'ব পাৰে, অতি জনপ্ৰিয় কিতাপ। তাৰপিছত আপোনালোকে আতংক আদিম বুলি ৰঞ্জু হাজৰিকা ভূতৰ কিতাপ হয়। গতিকে আপোনালোকে পঢ়িব পাৰে। বহুত বেছি দাম নহয় কিতাপখনৰ, 120 টকা মাত্ৰ। আৰু পাব্লিকেশ্যন হৈছে আপোনাৰ বনলতা। গতিকে এই কিতাপখন আপোনালোকে ল'ব পাৰে, আতংক আদিম। তাৰপিছত আছে ক্ষুব্ধ কীট। এই কিতাপখন ৰঞ্জু হাজৰিকা ছাৰৰ কিতাপ। গতিকে এই কিতাপখনো মূল্য হৈছে 120 টকা। আৰু এই কিতাপখনো আপোনাৰ প্ৰকাশ কৰিছে বনলতা পাব্লিকেশ্যনে। তাৰপিছত আপোনালোকে হিংস্ৰ হাইয়েনা বুলি এখন কিতাপ আছে ৰঞ্জু হাজৰিকাৰ। এই কিতাপখনো ভূতৰ কিতাপ। ৰঞ্জু হাজৰিকা ছাৰ বুলি ক'লে ভূতৰ কিতাপ বুলিয়ে ক'ব পাৰে, কাৰণ এখেতে ভূতৰ কিতাপ বেছিকৈ লিখে বা ৰহস্যজনক কিতাপবিলাকে তেখেতে লিখে। গতিকে এই কিতাপখনৰ মূল্য 120 টকা। গতিকে সৰু কিতাপ আপোনালোকে পাই যাব। তাৰপিছত এখন অতি আলফাৰ ওপৰত বা এনেকুৱা কিতাপ হয় নেত্ৰী বুলি জুৰি বৰা বৰগোহাঞি বাইদেউৰ কিতাপ। গতিকে এই কিতাপখন আপোনালোকে ক্ৰয় কৰিব পাৰে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ ফালৰ পৰা। কিতাপখনৰ মূল্য হৈছে আপোনাৰ 450 টকা। আৰু পাব্লিকেশ্যনটো আপোনালোকক মই জনাই দিওঁ, বনলতা পাব্লিকেশ্যন। তাৰপিছত অতি জনপ্ৰিয় এখন কিতাপ ইন্দ্ৰাণী শৰ্মা বাইদেউৰ অৰ্ণৱ আৰু JEC। এই কিতাপখনৰ মূল্য আপোনালোকক জনাই দিওঁ 249 টকা। তাৰপিছত এখন অতি জনপ্ৰিয় কিতাপ গঠনৰ পৰা ভংগলৈকে আলফাৰ যি আছে মৃণাল তালুকদাৰ ছাৰৰ কিতাপ হয়। কিশোৰ কুমাৰ কলিতা দুয়োজন লিখকে লিখি উলিয়াইছে। গতিকে এই কিতাপখন আপোনাৰ প্ৰকাশ কৰিছে এইটো প্ৰকাশিকা বুলি আছে। গতিকে প্ৰকাশিকা পাব্লিকেশ্যনে আলফা নামৰ কিতাপখন উলিয়াইছে। আৰু কিতাপখনৰ মূল্যটো আপোনালোকক মই জনাই দিওঁ। কিতাপখনৰ মূল্য হৈছে 400 টকা। আৰু এখন কিতাপ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ নাহৰৰ নিৰিবিলি ছাঁ। গতিকে এই কিতাপখনো বনলতা পাব্লিকেশ্যনৰ। আৰু অনুৰাধা শৰ্মা বাইদেউৰ এই কিতাপখিনিও লিখা আছে ধুনীয়াকৈ, কি কি কিতাপ আছে এখেতৰ। আৰু এই কিতাপখনৰ মূল্যটো আপোনালোকে চাব পাৰে 250 টকা। গতিকে আপোনালোকক মই প্ৰায় 12খন কিতাপ, প্ৰায় নহয় 12খন কিতাপে আপোনালোকে দেখিবলৈ পাইছে ইয়াত। আৰু এই 12খন কিতাপ বাইদেউ এগৰাকী অৰ্ডাৰ দিছিলে, গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ বাইদেউগৰাকীক। আৰু আপোনালোকে যদি এনেকুৱাকৈ কিতাপ অৰ্ডাৰ কৰিব পাৰে, অসম বুলি নহয় অসমৰ বাহিৰলৈও আমি কিতাপ পঠাই আছোঁ জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ ফালৰ পৰা। আপোনালোকক ফোন নম্বৰ দিয়া হ'ব। গতিকে আপোনালোকে ফোন নম্বৰত অতি সহজে হোৱাটছএপৰ জৰিয়তে অৰ্ডাৰ কৰিব পাৰে। গতিকে আজি আপোনালোকে দেখিবলৈ পালে 12খন অসমীয়া উপন্যাস, 12খন অসমীয়া জনপ্ৰিয় কিতাপ। গতিকে এই কিতাপকেইখন যদি লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে জ্যোতি অনলাইন বুক মাৰ্কেটিঙলৈ। আৰু আজিলৈ বাৰু ইমানেই, ধন্যবাদ।